তো হে গাইজ ৱেলকাম বেক টু মাই চেনেল আৰু এটা নতুন সুন্দৰ ব্লগত আপোনালোকৰ আগত আহি গ'লোঁ। আজি পুৱাই উঠছোঁ আজি পুৱাই উঠছোঁ গাইজ, কাৰণ আজি পিকনিক আছে। এতিয়া যাম বলক, মই এটা ছাৰৰ লগত যাম আমাৰ স্কুলক লৈ, কাৰণ স্কুলৰ পৰা বাছ যাব। এই গাইজ অলপ মানে ঘৰৰ পৰা একেলগে চলিছিলোঁ ছাৰহঁতৰ ঘৰক লগি, এই দেখছি না, আৰু এলা পানী এলাম এখানে আমার বাস, এটা আমি যাম এতে, বাকি উঠি লও বলক। আমি গাড়ীত বহিলো আমাৰ ঘৰত আছে দুখ পালি নেকি? বাকি এতিয়া যাওঁ যাই থাকিব লাগে, গান চান বাজাওঁ। ওলা খেছি লগ দিব লাগিব। ওলা খুচি ভাল লাগে বেতন পাই পাই So guys, আমি এটা আহি পালোঁ বৰ্তমান হেৰি কি বুলি কয় এইটো, বাছৰ হেৰি পইচাটো দিব লাগিব। এতিয়া বাছৰ পইচাটো দি আছে বাৰু আমি মানে আহি পালোঁ আমি আমাৰ পিকনিক স্পটত। আমাৰ সমীৰ ভাই আছে, জুলি বহুত কষ্ট কৰিছে, ইপিনেদি যাব ৰ'ব, আমি যাই আছোঁ। বাকী এতিয়া আমি আমি প্লেচটো বিচাৰিব লাগিব। আমি গাইজ এটা কথা কওঁ না, মেইন বস্তু হ'ল খোৱা আৰু গা ধুম। এলা বেয়া কথা। বাকী গাইছ মাই গড, দেখোন এতে গেলি এইটো বহুত পিছলা, মই গেলিতো ভাঙবই এখন। আহিবা পাৰিম, যাব পাৰিম না চ' গাইছ আমি এটা বৰ্তমান ব্ৰেকফাষ্টটো হৈ গ'ল, এটা চাব পাৰে কিছুমানে কৰি আছে। মই বাটা চাকৰি লগাইছিলোঁ, বাকী বেছি খাব ইচ্ছা নাই। বাকী অৰিন্দম কি ক'বা? আমি আহিছোঁ পিকনিকত, আহিছোঁ, আমি এনজয় কৰিম, খাম বঢ়িয়া খানা খাবা। সমীৰ কি ক'বা? মোৰ কথা এটা মই কম আজি, আপি নাই বহুত দিগদাৰ, চব ফাল্টু। সমীৰ তুই আদা নহৰুৰ পইচা সেই নানিলাক, এতিয়া শিলত কৰি থাকিব লাগে। মানে চব্জি কাটি আছিলোঁ, বৰ্তমান হৈ গ'ল। বাকী এটা আমাৰ কাশ্যপ আছে, কাশ্যপ যে কেনা ভাই ব্ৰ জুই চালিয়া বাকী একদম বম এনজয়। আৰু শুনা, বাকী কাশ্যপৰ গাড়ী এখন RX100 আছে মডিফাইড, ভিডিঅ' বনাম একদিন, ৰিভিউ ভিডিঅ'। মই এতিয়া ঘূৰিব যাই আছোঁ, আমি গোটেইকেইটা চলি মানে আপাক এটা আৰু অলপ ঘূৰি চুৰি আহোঁ, কিনো বহি থাকোঁ তাতে, অলপ ঘূৰি আহোঁ আহক। আৰু গাইছ আমি এতে খাব পাৰিলোঁ, এইখিনি জেগা এতিয়া গম পালোঁ, বঢ়িয়া জেগা, আপোনালোকে চাব পাৰে। বাকী বঢ়িয়া এইখিনি জেগা আপুনি চাব পাৰে, ইয়াতে পানী চানীও বঢ়িয়া চাবা এই চব। আমি আহি পালোঁ বৰ্তমান, এতে বঢ়িয়াকৈ আমি অলপ সময় ৰখিলোঁ, বাকী ফটো চটো উঠলোঁ। এইটো গাইছ এটা অচিনাকি চলি মানে আননন ধৰিছি ৰ'ব, কি কৰিবা ধৰা ক'ত ঘৰ? মোৰ ঘৰ হাদেৰিত ঘৰ। ফ'ল' কৰবা ইনষ্টাগ্ৰামত কাশ্যপ জাৰ বুলি কৰবা না, ৰ'বা ৰনাল্ডো না মেছি সেইটো কওঁ। ৰনাল্ডো তাৰপৰা ঘূৰি চুৰি আহি গ'লোঁ, দিবা গাইছ। এতিয়া আমি যাং, গা চা ধোৱা হৈ গ'ল, অলপ ঠাণ্ডা লাগছে।
গাইছ চাব পাৰে কৰণে ভাত খাইছে তই আৰু মোক ক মই বেছি খাম খাই মানুহ খাই দে তো গাইছ খানা চানা খাই লওঁ বহুত ভাল লাগিল খানা খালি কেনে লাগিব ভাল লাগে আছে খানাটো খাই বঢ়িয়া লাগে বাকী একবাৰ দেখাই দিওঁ এতিয়া নেক্সট হেৰি বহি আছে দেখাই দিওঁ গাইছ এই ওপৰত এটা মন্দিৰ আছে আপোনালোকক দেখালোঁ কি ভাগাত ধৰিছে উঠাতে বাপ পাওঁ আপোনাক দেখাইছোঁ হওক চিৰিকেইটা একদম থিয়া চিৰি একদম ওপাৰ মোৱাকে মাথা ঘূৰি গৈছে এইটো মন্দিৰ এই গাইছ দেখছি না এই তলক লগি গাইছ এতিয়া যাবৰ বৰ হৈ গৈছে যাব লাগে গাইছ বলক Years later. So guys, এইটোৱে আছিল পিকনিকৰ ভ্লগ আৰু বাকী ঘৰ আহি পালোঁ একদম মাত চাতৰ অৱস্থা নাই আপোনালোকে চাব পাৰে কোনোবা পাৰে বাকী লাষ্টত দেখি অলপ টেঙি দিলাক মানে পিকনিকটোৰ মানে চব ভাল যাই আছিল আপোনালোকে যি দেখিছে ডিজেটো তাৰে হণ্ডাৰ তাপডাল ছিঙিল হেডলা নতুন কিনিব লগা হ'ল আৰু ঘূৰি দিব লগা হ'ল আৰু বহুত ইনক্ৰিংকৈ কিবা কিবি গেল বাকী পিকনিকটোত কিন্তু বহুত ভাল লাগিল গাইছ লাষ্টত দেখি চব পিকনিকৰে সেনা হয় দিয়কচোন বাকী ব্লগটো এইখিনি আছিল যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব টিল দেন টাটা বাই বাই জয় অসম।